স্বাগতম বুঢ়ীনগৰ পুখুৰী। এয়া চাওক আপোনালোকে বুঢ়ীনগৰ পুখুৰী। লখিমপুৰ পুখুৰীতকৈ অকণমান সৰু বাৰু। ৰজাদিনীয়া এইবিলাক বিশাল বিশাল পুখুৰী আগতে ৰজাবিলাকে খান্দিছিল পানীৰ কাৰণে। তেতিয়া দমকল চমকল ব্যৱস্থা নাছিল বাৰু। দমকলৰ ব্যৱস্থা সেইকাৰণে মানে এইবিলাক বিশাল বিশাল পুখুৰী খান্দিছিল। ইয়াৰ পৰা মানুহে পানী খাইছিল। লখিমপুৰ পুখুৰীৰ কাষতে আছে এই পুখুৰীটো। আপোনালোকে লখিমপুৰ পুখুৰী চাব আহিলে বুঢ়ীনগৰ পুখুৰীটো এবাৰ চাই যাব, সোমাই যাব। এয়া বুঢ়ীনগৰ পুখুৰীৰ মাটিকালি এইবিলাক লেখাই আছে চাওক। ঐতিহ্যমণ্ডিত বুঢ়ীনগৰ পুখুৰী, গাঁও সেনাপতিপাৰা, মুঠ মাটিকালি, পানীৰ ভাগ, পাৰ ভাগ, খণ্ডন কাৰ্য আৰু ৰজা আৰিমত্ত। খণ্ডন সময় 1100 পৰা 1200 শতিকাৰ ভিতৰত, আনুমানিক গভীৰতা 25-30 ফুট। ধুনীয়াকৈ এইখিনি বুঢ়ীনগৰ পুখুৰীৰ বিষয়ে লেখা আছে। ৰজা আৰিমত্তই খান্দিছিলে এই পুখুৰীটো। এয়া চাওক, পুখুৰী পাৰতনো আমি কি কথা ক'ম। এই বিশাল ৰজাদিনীয়া পুখুৰী, ৰজাই খন্দা পুখুৰী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ দৰং জিলাত চাবলগীয়া বহুত বস্তুৱেই আছে বন্ধুসকল। চাবলগীয়া বহুত বস্তু আছে। আমি লাহে লাহে আপোনালোকক দেখুৱাই যাম। এয়া আমি বুঢ়ীনগৰ পুখুৰীৰ পাৰে পাৰে ঘূৰি আছোঁ এইবাৰ। আমাৰ দৰং জিলাৰ ঐতিহাসিক এই বুঢ়ীনগৰ পুখুৰী। এয়া বুঢ়ীনগৰ পুখুৰীৰ পাৰত এডাল বিশাল আহঁত গছ, এডাল বিশাল আহঁত গছ। এইবিলাক সাঁকো বনাই লৈছে মানুহে, গা ধোৱা, কাপোৰ ধোৱা এইবিলাক কৰিছে আৰু। আগৰ পৰাই এইটো পুখুৰীত গা ধুৱে মানুহে। আজি আমি পুখুৰীবিলাক দৰ্শন কৰি কৰি এয়া অকণমান আহঁতৰ শিপাত, আহঁতৰ গুৰিত জিৰণি লৈছোঁ। এয়া বুঢ়ীনগৰ পুখুৰীৰ মানে দৃশ্যবিলাক চাওক আপোনালোকে। কি বিশাল ৰজা আৰিমত্তই খন্দা এই বুঢ়ীনগৰ পুখুৰী। আপোনালোকে আহিব, এই লখিমপুৰ পুখুৰীৰ কাষতে আছে এই পুখুৰীটো। আপোনালোকে আহিব, এই লখিমপুৰ পুখুৰীৰ ওচৰতে আছে, বেছি দূৰ নহয়, 1 কিলোমিটাৰ। লখিমপুৰ পুখুৰীৰ ওচৰতে আছে এই পুখুৰীটো, বুঢ়ীনগৰ পুখুৰী। ৰজা আৰিমত্তই খন্দা এই পুখুৰীটো। আপোনালোকৰ চাই বিৰাট ভাল লাগিব। ইয়াতে লখিমপুৰ পুখুৰীতকৈ কিন্তু এই পুখুৰীটো অকণমান পৰিষ্কাৰ পাইছোঁ, কাৰণ পাৰবিলাক লেতেৰা হৈ থকা নাই। ইয়াতে হয়তো বনভোজ নাখায়, সেইকাৰণে পাৰবিলাক লেতেৰা হৈ থকা নাই। সুন্দৰ পৰিষ্কাৰ পাইছোঁ, মানুহবিলাকে চাফা কৰে হয়তো। বৰ ভাল লাগিছে আৰু।